নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰঞ্জিতাই পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। বহুদিন হ'ল একো ভিডিঅ' দিব পৰা নাই, তাৰ বাবে মই দুখিত। কাৰণ মোৰ গাটো একেবাৰে বেয়া আছিলে, সেইবাবে মই আপোনালোকৰ বাবে একোৱেই ভিডিঅ' বনাব পৰা নাছিলোঁ। আৰু যিহেতু এতিয়া অলপ ভাল পাইছোঁ গা, আৰু সেয়ে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ আপোনালোকৰ বাবে। সেয়ে মই আজি এটা খুব সাধাৰণ একেবাৰে সহজ এটা চিলাই ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা লাগিলে। আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু বহুতে হয়তো চাগে মোক পাহৰিলে, যিহেতু বহুদিন ভিডিঅ' দিয়া নাই আৰু দেৱালীও গ'ল, একো এটা ভিডিঅ' বনাব পৰা নাই। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে, প্লিজ এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব আজি মোৰ এই চিলাই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে। চাই থাকক। মই আৰু যদিহে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আজিৰ এই চিলাইটো একেবাৰে সহজ, আৰু যিসকলে চিলাই কৰে সেইসকলে নিশ্চয় জানে, আৰু যিসকলে চিলাই নাজানে বা শিকিব বিচাৰিছে তেওঁলোকৰ বাবে একেবাৰে সহজ হয়। যদি এবাৰ বুজি নাপায় 2-3বাৰমান চালে আপোনালোকে নিশ্চয় বুজি পাব। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু এই ফুলপাহ কৰিছোঁ মই ফলা ঊলেৰে কৰিছোঁ, কাৰণ ফলা ঊলেৰে কৰিলে বস্তুটো ফুলপাহ মানে বেছি উজ্জ্বল হয় আৰু দেখিবলৈও ভাল লাগে। আৰু আপোনালোকে যদি ফলা ঊলে কৰিব নিবিচাৰে তেনেহ'লে আপোনালোকৰ পচন্দৰ যিকোনো সূতাৰে কৰিব পাৰে। মই ফলা ঊলেৰে কৰিছোঁ আৰু মই প্ৰায়বিলাক চিলাই ফলা ঊলেৰে কৰোঁ। ভাল লাগে মোৰ, যিহেতু মোৰ ভাল লাগে সেইবাবে মই ফলা ঊলেৰে কৰোঁ। আৰু আপোনালোকে এংকৰ গুলিয়ে নতুবা বেলেগ সূতা আপোনালোকে কৰিব পাৰে, একেবাৰে সহজ হয় চিলাইটো। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু এই চিলাইটো আপোনালোকে ছিংগুল মেখেলা বা মেখেলা চাদৰ জোৰকৈও কৰিব পাৰে, ভাল লাগে দেখিবলৈ। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত কিন্তু জনাবলৈ নাপাহৰিব আৰু কেনেকুৱা লাগিলে। গতিকে ভিডিঅ'টো মোৰ শেষলৈকে চাই থাকক। আপোনালোকে যেতিয়া ফুল কৰিব লওঁতে সূতাডাল চুটিকৈ ল'ব, নহ'লে য'ত লাগি যায়। দীঘল কৰি ল'লে অসুবিধা হয় কৰিবলৈ, গতিকে চুটিকৈ ল'ব। গোটেইটো কৰি যাব এনেদৰে। ফুলপাহ সম্পূৰ্ণ কৰি হৈ গ'ল
ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু কমেণ্ট কৰি প্লিজ জনাব কেনেকুৱা লাগিলে। ধন্যবাদ।